আসন্ত ভূমিত সেই বেলায় গরভূষিত ধরিল নন্দক আখি গিরিবাক লাগি ট্রাকে আটা খেদিল গোপরা জাগি মোহ করন্ত ক্রন্দন হে কৃষ্ণ কৃষ্ণ কুন্দন নন্দন ঘোর জগরে গইল যায় হেন প্রাণ ভকত পালক বাপ করা পরিত্রাণ জাগি গোপগণে শুনি নন্দন সর্বে গইল দেখিয়া নতম হাত হাহাকাৰ কৰি সবে ব্ৰহ্মানন্দক আধৰা ধৰিয়া তোপে কোবক সৰ্পক কত জোৰ জালি পৰিল তাৰ কোনে তথাপি নন্দনে ঘূৰ জগৰ এৰা দেখিয়া বিহুল সবে কাৰো ধাতু নাই ত্ৰাহি কৃষ্ণ কৃষ্ণ বলিয়া হেন শুনি ভকতৰ পালক গোপাল নাহি ভয় বুলিয়া কৃষ্ণ জয় গুৰু শংকৰ ভক্তিৰাজৰ জীৱনত নাপাই আমি আপোনালোকৰ চৰণত আমাৰ সেৱা দিছোঁ যে আমি অকণমান আলোচনাৰ আসনত অংশগ্ৰহণ কৰিব লগা হ'ল আসন গ্ৰহণ কৰাৰ লগে লগে আপোনালোকৰ চৰণলৈ পুনৰ সেৱা দিছোঁ যে আমি আজিৰ বিষয় আমি সকলোৱে শ্ৰৱণ কীৰ্তন কৰি আছোঁ যে ৰাসলীলা বা ৰাসক্ৰীড়াৰ সম্পৰ্কতে আজিৰ বিষয়বস্তু চৰ্চা হৈ আছে যে ইতিমধ্যে আমি যে সংঘৰ্ষবোধ আমি বিষয় আগবাঢ়িছোঁ আমি এটা কথা ক'ব লাগিব যে ভাগৱতৰ মূল এটি শ্লোক সকল নিগম কলপত্ৰটো গণিত ধনং সুখ মুখ দ্ৰৱ সংযুতম
তিয়ত ভাগৱত ৰসমালয় মহুৰহী ৰুচিকা ভূমি ভাবু ভাবনা। আমি এই শ্লোকটোত গুৰুত্ব দিব লাগিব। যদি আমি এই শ্লোকটোত গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমাৰ শ্ৰৱণত সাৰ্থক নহ'ব। অৰ্থাৎ এই শ্লোকটোৰ যোগেদি আমাক ৰসত চতুৰ হ'বৰ কাৰণে আহ্বান জনাইছে। ৰসত চতুৰত যিটো কৃষ্ণৰ চৰণে ঘোষা আমি শ্লোকটোৰ অৰ্থই কৰিছোঁ যে ৰসত চতুৰ যিটো জনক কৃষ্ণৰ চৰণে দিওঁ মই বিচাৰোঁ যে আমি ৰসত চতুৰ হ'ব লাগিব। কিৰস ভক্তিৰ যেনেকৈ সৃষ্টিৰ সপ্তৰস আছে, যেনেকৈ সৃষ্টিৰ সপ্তৰস আছে, সপ্তৰসত আমি ৰসিক হৈ আছোঁ। অৰ্থাৎ মই তিতা বেয়া পাওঁ নাখাওঁ, ৰসিক। মই জ্বলা বেয়া পাওঁ নাখাওঁ, মই ৰসিক। অৰ্থাৎ সকলো ৰসৰ ভোগটো মই উপভোগ কৰি আছোঁ। তাৰ ভিতৰত বেয়া পোৱা ৰসকেইটা আঁতৰাই থৈছোঁ আৰু ভাল পোৱা ৰসটো মই প্ৰতিনিধিত্ব কৰোঁ। তদুপস্বৰূপ যে এই সপ্তৰসৰ ওপৰত আৰু এটা ৰস আছে, অৰ্থাৎ নৱৰস আছে। শাস্ত্ৰৰ মাধ্যমত ৰস 9 প্ৰকাৰৰ আছে। নৱৰস আছে অৰ্থাৎ নৱবিধ ভক্তি আছে। এই নৱবিধ ভক্তি, এই নৱৰসৰ ওপৰত আৰু এটা ৰস আছে যাক অমৃত ৰস বুলি ঘোষণা কৰিছে। অৰ্থাৎ যাক নাম অমৃত বুলি কৈছে। সেইকাৰণে কৈছে ৰসত চতুৰ যিটো কৃষ্ণৰ চৰণে দিও মন, কৃষ্ণৰ চৰণে গতিকে এই ৰস ৰস অমৃত। গতিকে আমাক এই ৰস অমৃত ভাগৱতৰ যি ভক্তিৰ ৰস বা নামৰ ৰস বা যি প্ৰেম ৰস বা অমৃত ৰস, এই ৰসত আমাক যি নহওক আমি উপলব্ধি কৰিব পাৰিছোঁ যে আমি সকলোৱে ৰসত ৰসিক। সেইকাৰণে আমি ইয়াত এই চৰ্চাত বা এই শ্ৰৱণত আমি যি নহওক যে ৰাষ্ট্ৰীয় সম্পৰ্কত হোৱাৰে পৰা এই মুহূৰ্তলৈকে আলোচনা হৈ আছে। আমাৰ উপৰোক্ত দুজন বিশেষ আলোচনী হৈছে। এই বিষয়বস্তুত আমি অকণমান আলোচনা কৰাইছিলোঁ। এতিয়া দ্বিতীয়বাৰৰ কাৰণে আকৌ আহিছোঁ। যি কি নহওক যে আমি যদি কাহিনীক ৰসেদি চাওঁ, আমাৰ ওপৰৰ পাঠত কৈছে যে পৰীক্ষিতৰ সংশয় হৈছে যে প্ৰভু ভগৱন্তই যিজনৰ হাতত সৃষ্টি, যিজনৰ হাতত পালন আৰু যিজনৰ হাতত সংহাৰৰ ক্ষমতা আছে, যাৰ দ্বাৰাই চৰাচৰ জগতখন অত্যন্ত হৈ আছে, যিজন গুণাতীত, কোনো গুণে স্পৰ্শ কৰিব নোৱাৰে, তেনেকুৱাজনৰ লীলা বা ক্ৰিয়া এনে কাৰণ। অৰ্থাৎ যিজন ভগৱন্তই আমাক আগবঢ়াই দিছে। মই পুনৰ আনিছোঁ আকৌ আমাৰ মনন ভাৱ যে আমি কৃষ্ণক জানিবলৈ হ'লে আমি কেইটামান আমাক সাধাৰণ জ্ঞান লাগিব। অৰ্থাৎ মায়া কি, আমাক এই জ্ঞানটো লাগিব। অৰ্থাৎ প্ৰকৃতি